নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকন প্ৰেছ কৰি ল'ব। অনাগত দিনত মোৰ ভিডিঅ' আপলোড হ'লে যাতে আপোনালোকে নটিফিকেশ্যনটো পাই থাকিব। বন্ধুসকল, যোৱাকালি মই ভিডিঅ' আপলোড কৰা নাই বাৰু, অলপ প্ৰব্লেম হৈছিলে নেটৰ, সেইকাৰণে আজি আপোনালোকৰ ওচৰত এইটো ভিডিঅ' আনিলোঁ। নেক্সট এটা গাহৰিয়ে আকৌ পোৱালি দিলে। পোৱালিটো আপোনালোকে দেখা পাই আছে, সুস্থ পোৱালি, খাটা পোৱালি দিছে আৰু এটা মৰা দিছে। এইটোও মই বাৰু দেখুৱাইছোঁ ইয়াত, আপোনালোকে ভালকৈ চাই থাকিব। মোৰ মিছেছে চাফা কৰি আছে, লগতে এতিয়া পোৱালি দিয়া হ'ল আৰু কেইটামান দি আছে। বন্ধুসকল, এনেকৈ যত্ন কৰি ল'ব আপোনালোকে। গাহৰি পোৱালি দিলে যতনটো ভালকৈ ল'ব, নহ'লে আকৌ দিগদাৰ হ'ব। যিহেতু পোৱালি পটাপট ওলাই আছে, চাফা কৰি কিনি ভাল কাপোৰ দি চাফা কৰি ল'ব। আৰু লগতে সিহঁতক আৰু এটা কথা, গাহৰিক পোৱালি দিয়াৰ আগত পানী খুব গাহৰিক খুৱাব। যিমান পাৰে পানী দিলে ভাল হয়। মানে গৰম পানী অলপ নিমখ দি কিনি ভালদৰে তাক গৰম পানী দি দিব, যিহেতু এতিয়া ঠাণ্ডা ছিজন চলি আছে। আৰু এনেকুৱা গঁৰালৰ ভিতৰত ধানৰ খেৰটো দি থাকিব আৰু একদম শুকান তেনেকুৱা আপোনালোকে কৰি থাকিব বন্ধুসকল। যিহেতু মই যোৱাকালি আপোনালোকৰ ওচৰত ভিডিঅ' দিবলৈ অসুবিধা হ'ল, সেইকাৰণে আজি দিলোঁ আৰু বেয়া নাপাব। এনেকৈ চাই থাকিব, মৰম দি থাকিব। আপোনালোকৰ বহুতে ছাপোৰ্ট কৰি আছে বাৰু, এনেকৈ ছাপোৰ্ট কৰি থাকিব। মোৰ যিবিলাক মোৰ অনাগতত ভাল মই ভিডিঅ' এনেকুৱা আপোনালোকৰ ওচৰত আনি থাকিম। আৰু 2-3 দিনৰ ভিতৰত মই খাচী কেনেকৈ কৰিব লাগে এইটোও ভিডিঅ' আপলোড কৰিম, আপোনালোকে দেখা পাব। মই এটা ফাৰ্ম ভিজিট কৰিবলৈ গৈ আছোঁ। মোৰ ভাইটি এজন মাতি আছে বাৰু, গাহৰি তেখেতৰ লগতো আছে হেমশ্বেয়াৰ, আৰু ইয়ৰ্কশ্বায়াৰ ক্ৰছ হয়। আৰু খাচী কৰিবলৈ মোকে মাতিছে, মই যাম বাৰু। খাচীটো কেনেকৈ কৰিব লাগে আৰু কিমান দিনত কৰিব লাগে, এই গোটেই তথ্যটো মই আপোনালোকৰ ওচৰত আনিম। পোৱালিকেইটা মোৰ ফাৰ্মৰ বৰ্তমান ঠিকে আছে বাৰু। 18টা পোৱালি হৈছে, 2টা মাকৰ মিলাই কিনি। এটা দিছে 7টা, এটা দিছে 11টা। এইটো মাকৰ আপোনাৰ 7টা পোৱালি হ'ল আৰু বেলেগজনী 11টা দিছে। যিমান দিছে আৰু ইমানে ভাল। যিমান ফাৰ্ষ্ট টাইম ফেৰৱিং হ'লে কমকৈ দিলে ভাল, মানে কেয়াৰ ভালকৈ কৰিব আৰু নেক্সট টাইমটো ইহঁতে ভালকৈ দিব বাৰু। ফাৰ্ষ্ট টাইমে ইহঁতে 7টা দিছে এইটো গাহৰি, আৰু নেক্সট এতিয়া 2টামান আছে জগিবৰ কাৰণে। সেইটোও জগিলে মই ভিডিঅ' দিম বাৰু। বন্ধুসকল, ক'বলগীয়া কথাখিনি আছে আৰু বহুতখিনি কৈ থাকিম বাৰু, ভিডিঅ'টো দি থাকিম। আপোনালোকে এনেকুৱাই ছাপোৰ্ট কৰি থাকিব। আৰু আমাৰ অসমত ধৰক এতিয়া ভিউজবিলাক বহুত কম, আৰু কি কৰিম, যোনে ভাল পায় তেখেতসকলে চাই থাকে, আৰু যোনে ভাল নাপায় তেখেতসকলে নাচায় বাৰু। যোনে শিকিবলৈ ইচ্ছা আছে যদি চাব বাৰু, এইটো কোনো হেৰি নাই, মই চাবই লাগিব বুলিও কোৱা নাই। হ'লেও আমাৰ অসমত মানে বহুতেই কম চায় বাৰু। যিমান চাই আছে তেখেতসকলৰ ৰেচপন্সটো ভাল পাইছোঁ বাৰু, কমেণ্ট কৰি আছে। আপোনালোকেও যদি নতুন ফাৰ্মাৰ কোনোবাই চাই আছে যদি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ল'ব। যিবিলাক মোৰ অভিজ্ঞতা আছে এইটো মই আপোনালোকৰ ওচৰত আনিম আৰু ক'ম কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। মই যিহেতু মই মানে মোৰ মিছেছক অলপ ট্ৰেইন কৰি আছোঁ। ধৰক এতিয়া কিছুমান কথা থাকে, মই মানে বাহিৰত কিবা কাম কৰিবলৈ যদি গুচি যাওঁ, ধৰক 2-1 দিন বা একদিনলৈকে, তেতিয়া সি চাব কেনেকৈ কি কৰিব লাগে। ঘৰতেতো থাকি কিনি তেনেকুৱা হেৰি নহয় বাৰু, কিবা এটা কৰিব লাগিব, চবেই তেনেকৈ কৰিব লাগিব। বন্ধুসকল, আজি ইমানেই বাৰু। আপোনালোকৰ ওচৰত আৰু খাচী কেনেকৈ কৰিব লাগে মই এইটো ভিডিঅ' আনিম বাৰু। ভিডিঅ'টো চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব। ধন্যবাদ বন্ধুসকল। এটা মৰা পোৱালি ওলালে বাৰু আজি, আৰু এজনী গাহৰিয়ে পোৱালি দিলে। এটা মৰা পোৱালি ওলাইছে, আৰু ইয়াত আপোনাক দেখুৱাম বাৰু। ইয়াত দিছে 7টা। পোৱালিকেইটা সুস্থ আছে, 7টা পোৱালি আছে।
এটা তলত আছে, একেবাৰে তলত আছে, গাখীৰ খাই আছে। এইটো দেখা পাই আছে আপোনালোকে, একেবাৰে তলত আছে। এটা পোৱালি অলপ সৰু আছে বাৰু, আৰু 6টা ভালেমান সুস্থ ডাঙৰ হেল্থি আছে। আৰু বেলেগজনী আপোনাক দেখুৱাম বাৰু, ইয়াতে আছে। সেইটো ইয়াত আজি 3 দিন হ'ল, ইহঁতৰ আইৰণ ইনজেকশ্যন দিম আৰু দাঁত কাটিম। এইটো দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব বন্ধুসকল।